জীৱনত সকলোতকৈ ডাঙৰ আনন্দটো কি জানেনে বাৰু? জীৱনত সকলোতকৈ ডাঙৰ আনন্দটো হ'ল নিজকে জিতাই দিয়া। ইয়াতকৈ ডাঙৰ আনন্দ পৃথিৱীত আৰু একোৱেই নাই। আপুনিও জিতিব পাৰে, মাথো কেইটামান শব্দ নিজৰ কৰি লওক। এতিয়া জানি লওক কোন কোন শব্দবোৰ নিজৰ কৰি ল'ব লাগিব। ভৰসা, বিশ্বাস, মনোবল, আকাংক্ষা আৰু ভালপোৱা। এই তিনিটা বস্তু। এইবোৰ আচলতে মানৱ মনৰ অনুভূতিমূলক শব্দ, যি নিজৰ ওপৰত ৰাখিব লাগে। আমিবোৰে বেছিভাগ মানুহে চাৰিটা কাম সকলোতকৈ বেছিকৈ কৰোঁ। বেলেগক লৈ বেছিকৈ ভাবোঁ, বেলেগক লৈ ভৰসা কৰোঁ আৰু বেলেগক বেছি ভাল পাওঁ। কেতিয়াবা ভাবি চাইছেনে এইবোৰ কৰিব গৈ নিজৰ কিমান উপকাৰ হৈছে? আপুনি নিজে কি পাইছে? দেখিব, যাৰ ওপৰত ভৰসা কৰিছিল তেওঁ আপোনাক এৰি দিছে। যাক বহুত বিশ্বাস কৰিছিল তেওঁ আপোনাৰ বিশ্বাস ভাঙি দিছে। যাক বহুত বেছি ভাল পাইছিল সি আপোনাক আঘাত কৰিছিল। আৰু যাৰ কথা সদায় ভাবিছিল তাৰ কাৰণে আপোনাৰ সময় নষ্ট হৈছে। এতিয়াৰ পৰা আপুনি জীৱনৰ খাতাখনত লৈ হিচাপ কৰিব বহিলে, হিচাপ কৰি গৈ দেখিছে আপুনি নিজে একো পোৱা নাই। শূন্য বুলি ক'লে ভুল হ'ব। আপুনি তেতিয়া বিয়োগৰ খাতাত, শূন্য হ'লে তথাপিও আৰম্ভ কৰিব পাৰে। যদি বিয়োগৰ খাতাত গুচি যায় তেতিয়াহ'লে আৰু আৰম্ভ কৰা নাযায়। কিমান যে বহুত সময় নষ্ট হৈ গৈছে। সময় কিন্তু বহুত বেছি মূল্যৱান। সময় নষ্ট কৰিবতো সময়ো আপোনাকো নষ্ট কৰি দিব। এইবাৰ ভাবি চাবচোন, ওপৰৰ এই চাৰিটা প্ৰয়োগ যদি নিজৰ ওপৰত কৰিলেহেঁতেন তেতিয়াহ'লে আপুনি অনায়াসে আগুৱাই যাব পাৰিলেহেঁতেন। মানে ৰাখিব লাগিব ভৰসা, বিশ্বাস নিজৰ ওপৰত ৰাখিব লাগিব। ভাল পাবলৈ হ'লে আগতে নিজকে পাব লাগে। ভাবিব হ'লে আগতে নিজকে লৈহে বেছি ভাবিব লাগে। যেতিয়া এই কামবোৰ কৰিবলৈ আৰম্ভ কৰি দিব, চাব আপোনাৰো মনোবল বাঢ়িছে, আপোনাৰ সাহসো বাঢ়িছে। আপুনি আগুৱাই গৈছে আৰু আগুৱাই যোৱাৰ নামেই হ'ল জীৱন। মনত কৰিব, যেতিয়া আপুনি সাঁতুৰিব নাজানিলেহেঁতেন তেতিয়া আপুনি অলপ পানীত নামিলেহেঁতেন। যিহেতু সাঁতুৰিব নাজানিলেহেঁতেন সেইবাবে পানীত ডুবিবৰ কাৰণে ভয় পালেহেঁতেন। সেই মুহূৰ্ততে যদি আপুনি সাঁতুৰিব শিকি যায়, আপুনি সাঁতুৰি সাঁতুৰি বহুত দূৰ আগুৱাই যাব। কাৰণ আপোনাৰ মনোবল আছে, আপোনাৰ সাহস জন্মিছে। মনোবল আৰু সাহসে বহুত দূৰ পਹੁঁচাই দিয়ে। আমাৰ চাৰিওকাষে মনোবল ভাঙি দিয়াৰ মানুহ কিন্তু বহুত। যদি নিজৰ ওপৰত ভৰসা, বিশ্বাস থাকে তেতিয়াহ'লে কোনেও আপোনাৰ মনোবল ভাঙিব নোৱাৰিব। আমি বেছিভাগ মানুহে নিজৰ ওপৰত বিশ্বাস ৰাখিব নোৱাৰোঁ, নিজৰ ওপৰত ভৰসা কৰিব নোৱাৰোঁ। বহুত সময়ত আমি দেখিবলৈ পাওঁ সঠিক উত্তৰৰ খাতাত লিখিত বেলেগৰ কথা শুনি নিজৰ সঠিক উত্তৰটো কাটি দি ভুল উত্তৰটোহে লিখিছোঁ। পিছত যেতিয়া জানিব পাৰিছোঁ নিজে লিখা উত্তৰটোৱে শুদ্ধ আছিল, তেতিয়া মাথো আফচোচ হৈছে। আত্মবিশ্বাসৰ অভাৱত বহুত ভুল সিদ্ধান্ত লৈও আমিবোৰে বহুত ভুগিছোঁ। আচলতে আমি কোনেও হাৰিব নিবিচাৰোঁ, জিতিবহে বিচাৰোঁ। সেইবাবে নিজৰ ওপৰত ভৰসা কৰিব লাগে, বিশ্বাস নিজৰ ওপৰতহে কৰিব লাগে। আৰু যদি জয়ৰ আকাংক্ষা আপোনাৰ মনত গাঁঠি যায় তেতিয়াহ'লে আপুনি জানিব পাৰিব আপোনাৰ মনোবল দ্বিগুণ বাঢ়ি যাব। তেতিয়াই আপুনি অৰ্ধখিনি জিতি যাব আৰু বাকী অৰ্ধখিনি আপোনাৰ চেষ্টাই আপোনাক জিতাব। জীৱনত যিটোৰ আনন্দ বহুত মধুৰ, সেইবাবে সময়টো নিজকে দিব লাগে আৰু ভাল পাব হ'লে নিজকে পাব লাগে। সময়ৰ কাম সময়তে কৰিব লাগে। দেখিব এদিন আপুনিও জিতি যাব। ইমানখিনিলৈকে ভিডিঅ'টো শেষ কৰিব বিচাৰিছোঁ। লগ পাম
অন্য এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলো ভালে থাকক, কুশলে থাকক, নিজৰ খেয়াল ৰাখক। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈকে আহোঁ, বাই।